তো নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেললৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ। তো আজি মই আপোনালোকৰ বাবে এটা নতুন টপিক লৈ আহিছোঁ, যিটো মানুহৰ নিবনুৱা সমস্যা যি সৃষ্টি হৈছে, সেইটো কালি যি পৰিস্থিতি হৈছে, তো সেইটো দেখিতো সকলোৱে গম পাইছেই। সকলোৱে তো মই তথাপি যিসকলে গম নাপায় সেইসকলক মই দেখুৱাই দিব বিচাৰিছোঁ। তো মোৰ মোবাইলতে মই দেখুৱাই দিছোঁ। প্ৰথমতেতো এইটো চাই লওক আপোনালোকে, এইটো গানটো বাদ দিয়ক। এইটো দেখিছে নহয়, ল'ৰা ছোৱালীবোৰ এনেকৈ গৈছে চাকৰি পাম বুলিকে। তাৰপিছত এইটো হ'ল আমাৰ শিৱসাগৰৰ দৃশ্য। এইটো হ'ল যোৰহাটতো একে পৰিস্থিতি। তো গৈছে চাকৰি দিব বুলিকে। তো চৰকাৰী চাকৰিটো নহয়, বেচৰকাৰী চাকৰি, যিবোৰ মানে LIC তেনেকুৱা লিখীয়া চাকৰি বুলিকে। তাত যোৱাৰ পিছত মানে ল'ৰাবোৰে গম পাইছে, তথাপিও ল'ৰাবোৰে দিবলৈ ইচ্ছা কৰি যায়, কিন্তু কি কৰিছে, এয়া ডকুমেণ্টবোৰ এনেকৈ জমা লৈ পিনি এনেদৰে বাহিৰত পেলাই থৈ গুচি গৈছে। আৰু এয়া ভিডিঅ' কোনোবাই কৰিছিলে, এইটো দেখিছে নহয়। তো এই ভিডিঅ'বোৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছেনে নাই, এতিয়া সেইটো আপোনালোকে শ্বেয়াৰ কৰিব লাগে এই ভিডিঅ'বোৰ, যাতে তেওঁ চকুত পৰে এই কাণ্ডবোৰ বিষয়ে আৰু তেওঁ এটা ষ্ট্ৰিক্ট একশ্যন লওক। তো যিমান ল'ৰা ছোৱালী এই নিয়োগ মেলালৈ আহিছিলে, সেই সকলোৱে চাকৰি মানে পাম বুলিকে আশা কৰি আহিছিলে। আৰু তেওঁলোক নিবনুৱা, আৰু আমাৰ অসমৰ নিবনুৱা সমস্যাটো ইমান ডাঙৰ এটা সমস্যা হৈ গৈছে, সেই বিষয়ে এই ভিডিঅ'বোৰ চালে আপোনালোকে নিশ্চয় গম পাইছে। আৰু এই সমস্যাটো সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে 1 লাখ লোকক চাকৰি দিব আৰু নিয়োগ দিম বুলি কৈছিলে। তো সেই 1 লাখটো এনেকৈ প্ৰাইভেট কোম্পানী বা তেনেকুৱা কিবা এটা কৰিম বুলিকে ভাবিছিলে নেকি, নে এনেকৈ এটা ভেকু ভাওনা লিখিয়াকৈ কৰাৰ নিচিনাকৈ নিয়োগ মেলা বুলি এটা ভেকু ভাওনা কৰিছে বুলি মই ভাবিছোঁ মানে। তো কাৰণ যদি সঁচাকৈ যদি নিয়োগ মেলা যদি এনেদৰে নিয়োগ মেলা পতাটো উচিত নহয়। নিয়োগ মেলাটো এনেদৰে আপোনালোকে ভিডিঅ'টো দেখিছে, তো কেনেদৰে ঠেলা হেঁচা কৰি ল'ৰা ছোৱালী গচকি মোহাৰি গৈছে, ওপৰেৰে পাৰ হৈ গৈছে। তো সেইদৰে নিয়োগ মেলাটো নেপাতি এটা মানে প্ৰক্ৰিয়াৰ মাজেদি এটা মানে চিষ্টেমেটিক হ'ব লাগে বস্তুবোৰ, যোনবোৰ কোৱালিফিকেশ্যন ৱাইজ মানে এনেকৈ চাকৰি পোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে। তো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইটোৱে অনুৰোধ জনাইছোঁ, যাতে তেওঁ এই ব্যৱস্থাটো তেওঁ নিজৰ চকুৰ সন্মুখত সমাধান কৰে। তো এইটো এটা ডাঙৰ সমস্যা। তো মই সৰুকৈ কৈ পিনিয়ে মই মোৰ ভিডিঅ'টো মানে শেষ কৰিছোঁ। তো আপোনালোকেও এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁ মানে দৃষ্টিত পৰে। ধন্যবাদ।